হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি মই এটা ভিডিঅ' দিছোঁ আৰু বিশেষকৈ এইটো চৰকাৰৰ ফাললৈ মই অনুৰোধ জনাইছোঁ যে আমাৰ সৰু সৰু গাহৰি পালকসকল এতিয়া একদম অৱস্থা বেয়া হৈ গৈছে আৰু এইখিনিতে ক'ব বিচাৰোঁ যে চৰকাৰে অলপ গাহৰি পালকসকলে চকু মেলি চাব লাগে। বাহিৰৰ গাহৰি ছাপ্লাই কৰি যি বজাৰখন বাহিৰৰ গাহৰিয়ে ভৰি পৰিছে, সেই গাহৰিসমূহ জব্দ কৰিব লাগে আৰু বন্ধ কৰিব লাগে আৰু আমাৰ গাহৰিবোৰ বিক্ৰী কৰিবলৈ সুবিধা কৰি দিব লাগে। নহ'লে আমাৰ একেবাৰে অৱস্থা বেয়া, ক'বলৈ বাকী নাই। খুৱাব নোৱাৰা হৈছে সৰু সৰু পালকসকল, একেবাৰে অ'ত ধাৰ কৰি ত'ত ধাৰ কৰি কিমান খুৱাব গাহৰিক, আৰু গাহৰিয়ে কেনেকুৱা খাৱন দিয়ে এইটোতো চবেই জানেই। সেইটো কাৰণে আমি এটা অনুৰোধ জনাইছোঁ যাতে গাহৰি পালকসকলক কিবা এটা সকাহ দিয়ে। সেইখিনিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ, চৰকাৰে যে কিবা এটা কৰে অতি শীঘ্ৰে, নহ'লে একেবাৰে থলুৱা গাহৰি পালকসকল সৰু সৰু পালকসকল একেবাৰে নাইকিয়া হৈ যাব আৰু গাঁৱৰ অৰ্থনীতি বাঢ়িবলৈ হ'লে এই এনেকুৱা ব্যৱসায় বাণিজ্য কৰা ল'ৰাসকলক যদি আগুৱাই যাবলৈ নিদিয়ে, নহ'লে আমাৰ অসমৰ অৰ্থনীতি কেতিয়াও উন্নতি নহয়। সেইটো কাৰণে অলপ চকু মেলি চাব লাগে। এজনী মোৰ গাহৰি ইটো আহি আছে, কিন্তু পোৱালি কেনেকৈ দিয়াব, পোৱালিয়ে বিকি নাই আৰু পোৱালি দিয়ালৈ যেনিবা খোৱাবলৈ পইচা নাই। এইটো ডাঙৰ প্ৰব্লেম হৈ গৈছে। এতিয়া এইকে খুৱাই থাকিবলগীয়া হৈছে, উপায় নাই, বিকিও নাই, বিকিবলৈও কামাৰ নাই। সেইটো কাৰণে এনেকুৱা বিপদ হৈছে। এয়া ঘৰতে এনেই বাৰীত কৰা খেতি, ধনিয়া আছে, এইখিনি ধনিয়া, এইফালে বিন দিছোঁ, এইফালে লাই, কণ বিলাহী আছে, এইফালে ধুনীয়া লফা শাক আছে দেই। লফা শাকখিনি বৰ ধুনীয়া হৈছে। এয়া লফা শাকখিনি বৰ ধুনীয়া হৈছে। লফা ঘৰৰ বুলি এসাঁজ খাবলৈ হয় আৰু এয়া ধুনীয়া। ইয়াকে ক'লোঁ আৰু শেষত সকলোকে ধন্যবাদ জনাইছোঁ, ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ।